লগে লগে আমি যিমান কাম কৰি আছো তাৰ লগত লগাই অহা 11 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত 50,000 যুৱক যুৱতীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই কামবিলাক আজি আমি কৰি আছো। এই কামবিলাক আমি কাৰ কাৰণে কৰিব পাৰিছো? বিজেপিৰ চৰকাৰৰ কাৰণে, বিজেপি দলৰ কাৰণে। বিজেপি দল আমি যিমানে শক্তিশালী কৰিম, আমাৰ অসম ইমানে আগুৱাই যাব, ভাৰতবৰ্ষ আগুৱাই যাব। আৰু তাৰ বাবে গুৱাহাটীত যেনেকে আমি বিজেপিৰ এটা ডাঙৰ কাৰ্যালয় নিৰ্মাণ কৰিছিলো, আজি আমি ডিব্ৰুগড়তো উজনি অসমৰ হেডকোৱাৰ্টাৰ হিচাপে বিজেপিৰ এটা বৃহৎ কাৰ্যালয় আমি নিৰ্মাণ কৰাৰ দিশত আগবাঢ়িছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক অমিত শ্বাহ ডাঙৰীয়াই অলপ সময়ৰ পিছতে আধাৰশিলা স্থাপন কৰিব আৰু তেখেতৰ ভাষণ আমি সকলোৱে শুনিম। তাৰ পিছত দুগুণ উৎসাহেৰে আমি নিজ নিজ ঘৰলৈ উভতি যাম।